Hello guys and welcome to my YouTube channel Pranjal Hatimria. আজি মানে মই এটা ধুনিয়া ঠাইত গৈ আছো বলক প্ৰথমতে ভিডিওটো আৰম্ভ কৰি গৈ আছো বলক চাই থাকক ভিডিওটো মানে আজি মই গৈছো বাখৰ বেগেনা হাই স্কুল কিয় গৈছো আৰু কেলৈ গৈছো হেতু জানিবৰ বাবে ভিডিওটো আপুনি হেকলকে চাই থাকক কোন স্কিপ নকৰাকৈ আমি তো সৰু হৈ থাকিম আমি তো সৰু মানুহ আমি তো সৰু হৈ থাকিম কথা কাগজতে সপোন বিলাক আঁকিম মিছা চাল মাৰি নিদু নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমি তো সৰু হৈ থাকিম আমি বৰষুণৰ বতৰ জানি আৰু এইভাবে কেমেৰাটো অলপ মানে পানী আৰু লাগি গল আৰু মচি দিছো বলক চাই আমি আৰু এয়া গাঁৱৰ পৰিবেশ ধুনীয়া সৌন্দৰ্য বড়া দেখক মানে মোবাইলটো এখনতে কেমেৰা কৰিছো এৰে এখন ধুনীয়া দোকান দেখিছো হয়তো ইয়াত দোকান দিব খাবলৈ আহিব লাগিব কিবা কিবি ন আৰু ঠিক আছে বলক চাই থাকক जैसे बादलों की धूप सोने आए बस गई मेरे दिल में हो आके जैसे तारे हकीकत में चलने लगे आसमां में कदम ले लगे मिला जो तू मिला जो এইখনে হৈছে আমাৰ স্কুল এটো হৈছে ক্লাস 9 ৰ ৰুম আৰু আগলে হিটো হৈছে আমাৰ ক্লাস 9 ৰ ৰুম এটো হৈছে আমাৰ ক্লাস 10 ৰ ৰুম আছিল আমি যেটো এই দুটা ৰুমতে মই পঢ়িছিল আৰু এখন হৈছে আমাৰ স্কুল তাতকৈ ভাল লাগে এই দুখন সোলাৰ দেখিছে এই দুখন সোলাৰ এখনত 20 খনকৈ আছে 40 খন সোলাৰ আছে হাই পিনলে ৰুম দিখলকে আছে পাই গলো মার্কশিট সার্টিফিকেট বেছি নহয় বাৰু সেকেন্ড ডিভিজনত দিছে সেকেন্ড ডিভিজন আছে আৰু বেছি নহয় বাৰু মার্কশিট সার্টিফিকেট পাই গলো আৰু হৈছে বাখৰ বেগেনা উচ্চ মাধ্যমিক বিদ্যালয় ইয়াৰ পৰাই মই মেট্ৰিক পৰীক্ষাত সেকেন্ড ডিভিজন পাই উত্তীৰ্ণ হৈছিল মানে আজি স্কুলৰ পৰা আহিলোগে আহি পানি এতিয়া গৈ আছো ঘৰলৈ এখন সাইকেল মু এবাৰ গৈ পানি তাত বড়া ভিডিও বনোৱা মানে ভাল নহল লগৰবোৰ থাকিলে অলপ ভিডিওটো ভালদৰে ইয়াতে হেক কৰো আৰু যদি ভিডিও ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি লনে পাব আজিলৈ বাই